নমস্কাৰ বন্ধুসকল। পৰিৱেশবিলাক যেতিয়া সুন্দৰ হয় তেতিয়া মনবিলাকো সুন্দৰ হয়, মনবিলাকো মুকলি লাগে। গতিকে আবেলি সময়ত কাম বনবিলাক সামৰি এতিয়া মানে ওলাই আহিছোঁ। আবেলি একচুৱেলি আমাৰ কাম বন মানে আবেলি শেষ নহয়, ৰাতি 7টা 8টালৈকে কৰি থাকোঁ। কিন্তু মানে তথাপিতো মানে আজি আবেলি সোনকালে পৰিৱেশটো খুব ভাল আৰু বতৰ আজি ঠাণ্ডাও নহয় গৰমো নহয়, একদম জোখৰ মানে দুয়োবিধৰে মানে সমানে আছে। সেইকাৰণে ওলাই আহিছোঁ আবেলি ফুৰিবলৈ। এয়া আমাৰ লগত আছে টানা দিদি আছে, এয়া আমাৰ টানা দিদি দেই। তাৰপিছত আমাৰতো এয়া এওঁলোক। গতিকে ওলাই আহিছোঁ অকণমান আৰু আবেলি পৰিৱেশটো দেখুৱাইছোঁ। চাওকচোন আবেলি পৰিৱেশটো, অলপ পৰিৱেশবিলাকো আপোনালোকক দেখুৱাব লাগে। আমি থকা যিটো অঞ্চল চৌদিশে চাওকচোন পৰিৱেশটো কেনেকুৱা। গতিকে পৰিৱেশবিলাক যেতিয়া আমি সুন্দৰ দেখোঁ, গতিকে মনবিলাকো সুন্দৰ হয়, মনবিলাকো মুকলি হয়। যিকোনো গঠনমূলক কাম কৰিবৰ কাৰণে মনবিলাকে উৎসাহ পায়। মেইন পৰিৱেশেই কথা। আৰু বলক দেখুৱাই আছোঁ আপোনালোকক আজি আমাৰ আবেলি যি পৰিৱেশ, এক প্ৰাকৃতিক যি মানে প্ৰকৃতিৰ যি সৌন্দৰ্যতা, এই সৌন্দৰ্যতাবিলাক আমি ৰাস্তাৰ কাষতে ৰখি আৰু চাই আছোঁ। এইবিলাক চাওকচোন, ধুনীয়াকৈ নীলা মানে সেউজীয়া পাহাৰখন কেনেকুৱা লাগিছে আঁতৰৰ পৰা দেখিছেনে? পাহাৰৰ আঁতৰত গছ গছনিৰ ওপৰত নীলা আকাশখন, এইফালে ৰাস্তাত ধুনীয়াকৈ গাড়ী ঘোঁৰাবিলাক গৈ আছে। তাৰ কাষতে আমি ৰৈ ধুনীয়াকৈ প্ৰকৃতিৰ যি পৰিৱেশ, সকলো পৰিৱেশবিলাক আমি উপভোগ কৰি আছোঁ। এয়া চাওক, পৰিৱেশবিলাক দেখুৱাইছোঁ, আবেলি সময়ৰ পৰিৱেশ। এইফালে গাড়ী ঘোঁৰা গৈ আছে। আকৌ এইফালে ইয়াত দেখিছেনে? এইটো কেনেদৰে জালনা দি মানে বেৰি লৈছে দেখিছেনে? এয়া দেখিছে? এয়া জালনাই দি বেৰি লৈছে একদম, বলটো যাতে ইফালে সিফালে যাব নোৱাৰে। পাহাৰৰ কাষত এইফালে ৰাস্তা, এইফালে পাহাৰ আপোনাৰ এইয়া হৈছে ফিল্ডখন। ধুনীয়াকৈ ভলীবল খেলি আছে ল'ৰাহঁতে। চাওক এটা সুন্দৰ পৰিৱেশ। আবেলি সময়ত এওঁলোকে প্ৰায় ৰাতি 12টা 1টালৈকে এওঁলোকে ফুটবল খেলে। এতিয়া ল'ৰা 2-এটা গোট খাইছে আৰু অলপ পাছত যথেষ্ট ল'ৰা ইয়াত গোট খাব। গোট খাই প্ৰায় 12টা 1টা বজালৈকে মানে ভলীবল খেলি থাকিব। এনেকৈ ভলীবল খেলে। এয়া পাহাৰৰ দেখিছেনে? এইফালে পাহাৰ, এয়া দেখুৱাইছোঁ আপোনালোকক। তাৰপিছত এতিয়া ৰাস্তাৰ কাষে আৰু আমি আৰু তিনিওৱে এনেকৈ গৈ আছোঁ। এইফালে আহিবি ছাইডলৈ আহিবি। ঠিকে আছে, ধন্যবাদ।